নমস্কাৰ বন্ধুসকল, এয়া মাছৰ টেঙা জোল বনাইছোঁ। আহকচোন কেনেদৰে বনাইছোঁ চাওঁ। বন্ধুসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আহক মাছৰ টেঙা কেনেদৰে বনাই চাওঁ আহক। এয়া মধুসোলং এমুঠি লৈছোঁ, বিলাহী এটা, শুকান জলকীয়া এটা, সৰিয়হ 4টামান, মেথি গুটি আৰু এয়া 5টা আলু বইল মাছ লৈছোঁ 5 পিচ। এতিয়া গেছত কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো গৰম হোৱাত তাতে মিঠাতেল অকণ দি দিছোঁ। জোখমতে দিছোঁ, বেছি দিয়া নাই। এতিয়া কেৰাহী তেলখিনি গৰম হৈছে। ইয়াতে মেথি গুটিকেইটা দি দিম। মেথি গুটিকেইটা অলপ ক'লা পৰিবলৈ দিছোঁ। ক'লা পৰিলে ইয়াতে সৰিয়হ গুটিকেইটা দি দিম। সৰিয়হকেইটা, শুকান জলকীয়া এটা দিছোঁ আৰু সৰিয়হকেইটা ছিটিকি গ'ল। এতিয়া ইয়াতে বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি ভালদৰে লৰাই দিম। এতিয়া ইয়াতে জোখমতে নিমখ দিছোঁ, সোৱাদ অনুযায়ী, আৰু হালধি অলপ দিম। টেঙা জোলত বিশেষ মছলাৰ প্ৰয়োজন নহয়। এইখিনি এতিয়া ভালদৰে লৰাই দিছোঁ। সিজিছে, হেতাৰে মই পিটিকি দিছোঁ। ইয়াতে মই শাকখিনি দি দিছোঁ। মধুসোলং মুঠি অলপ কাটি দিছোঁ সৰু সৰুকৈ, দি ভালদৰে লৰাই দিছোঁ। ইয়াতে মই এতিয়া অলপ পানী দি দিম। মিশ্ৰণটো যাতে ভালদৰে লগ হৈ যায়, দি ভালদৰে লৰাই দিছোঁ। এইখিনি বিলাহীখিনি গলি গৈছে আৰু। এতিয়া ইয়াতে বইল কৰি থোৱা আলুকেইটা দি দিম। ভাঙি দিছোঁ হাতেৰে গোটেইকেইটা। এইখিনি এতিয়া ভালদৰে লৰাই দিছোঁ। মিশ্ৰণটো ভালদৰে লগ হৈ গৈছে। অলপ আলুবিলাক অলপ ডাঙৰ ডাঙৰ হৈ আছিলে, এইকেইটা মই ভাঙি দিছোঁ। সেইখিনি মই লিখি থৈ দিছোঁ। এতিয়া মই ইয়াত জোখমতে পানী দিছোঁ। গৰম পানী দিছোঁ, তেতিয়া সোনকালে উতলিব। ভালদৰে লৰাই দিছোঁ এইখিনি। বন্ধুসকল, মোৰ চেনেলটো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এয়া উতল আহিছে। এতিয়া মই ইয়াতে মাছখিনি দি দিম। ভজা মাছ কেইপিচ দি দিছোঁ ইয়াতে। দি ভালদৰে উতল আহিব দিব লাগিব। এয়া ভালদৰে উতলিব দিছিলোঁ। 10 মিনিটমান উতলিলে হৈছে আৰু প্ৰায়। আপোনালোকে চাই ভাল পালে, কেনেকুৱা পালে জনাবচোন কমেণ্ট কৰি। আৰু এয়া হৈছে আৰু নমাবলৈ। এয়া হৈছে, বাতি এটাত নমাই দিছোঁ। টেঙা জোল খাবলৈ বৰ মজা হয়।
আপোনালোকেও খাই চাবচোন, খাই কেনে পালে জনাব। আৰু যিসকল নতুন আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু এয়া ল'ৰাই বনাইছে মৌৰা চৰাই, কেনেকুৱা লাগিছে জনাব। ধন্যবাদ।